খবৰ আপোনালোকৰ আজি মই আপোনালোকক বনাই দেখুৱাম হায়দৰাবাদৰ দম বিৰিয়ানী যিটো বিৰিয়ানী ওয়ার্ল্ড ফেমাস আৰু সেই বিৰিয়ানীটো খাবৰ কাৰণে বহুত দূৰ দূৰ জাগাৰ পৰা মানুহসকল আহে গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক হায়দৰাবাদৰ পপুলাৰ দম বিৰিয়ানী কেনেকৈ বনোৱা হয় তাৰ কাৰণে অলপ বস্তুৰ প্ৰয়োজন হ'ব সেই বস্তুখিনি বৰ্তমান এতিয়া মোৰ হাতত নাই অলপ কিছু সামগ্ৰী আছে গতিকে মই সেইখিনি বজাৰ কৰি আহোগৈ আৰু মোৰ ৰাস্তাতে অলপমান এটা কামো আছে অফিচিয়েল কাম এটাও আছে যে আহক আপোনালোকে চাই থাকক আগত মই অফিচ পাই গলোহি আপোনালোকক মই বাহিৰৰ পৰা অফিচৰ হেৰিটো দেখুৱাই দিছোঁ কাৰণ ভিতৰত ফোনত এনেকৈ ভিডিঅ' এলাউ কৰিবলৈ এলাউ নাই গতিকে মই বাহিৰৰ পৰাই দেখাইছোঁ দাৱত পোলাও ৰাইচ মই মানে বিৰিয়ানী ৰাইচটো বিচাৰি নাপালোঁ চ' এইটোকে আনিলোঁ এতিয়া মই এইখিনি ভিজাই থ'ম চাউলখিনি 10 মিনিটমানৰ কাৰণে ভিজাম লং দালচিনি ষ্টাৰ ইলাচি অলপমান ৰিফাইন তেল কমিব নেকি অলপ নিমখ এইখিনি গোটেইখিনি দি হোৱাৰ পিছত অকণমান লৰাই দিব নহ'লে চাউলখিনি লাগি ধৰিব যে লৰাটো মেইন লৰাই থাকিব লাগিব অলপ টাইম তাৰপিছত এইখিনি কিন্তু হাফ বইল কৰিব লাগিব মানে আধা সিজা কৰিব লাগিব এতিয়া মই বিৰিয়ানীৰ কাৰণে মাংসখিনি তৈয়াৰ কৰি লওঁ মছলা এইবোৰ সানি কৰি লওঁ হালধি জলকীয়া গুড়ি এইখিনি দহি মানে দৈখিনি দিয়াত কিন্তু কমজুচি নকৰিব আপোনালোকে এইখিনিয়ে মেইন খালি বেছি টেঙা দৈটো নিদিব কেঁচা জলকীয়া তেজপাত দালচিনি ষ্টাৰ এটুকু চুধাৰি লং এইখিনি ইলাচি তাৰপিছতে এইখিনি লাষ্টত জিৰা দুটা জিৰা কেইটামান এইটো নামটো মই পাহৰিলোঁ এইটো কি বুলি কয় কিন্তু এইটো টেষ্টৰ কাৰণে দিয়ে আদা নহৰু পেষ্ট বিৰিয়ানী মছলা ব্ৰাউন অনিয়ন এইখিনি মই ঘৰতে বনাই লৈছোঁ কিনি অনা নাই পিঁয়াজখিনি কাটি অলপমান ডিপ ফ্ৰাই কৰি লৈছোঁ এতিয়া এইখিনি গোটেইখিনি মিক্স কৰি লওঁ তাৰপিছত আধা ঘণ্টামানৰ কাৰণে এইখিনি মই ঢাকি থ'ম সিজিছেনে নাই চালোঁ সেয়া দেখিছে আধা সিজা হ'ল এতিয়া মই এইখিনি নমাই দিওঁ গ্ৰেভিখিনি বনাই লওঁ মাংসখিনি তেল এৰিব আৰম্ভ কৰিলে সেইখিনি হৈ গ'ল গ্ৰেভিখিনি এতিয়া মই খালি বিৰিয়ানীখিনি লেয়াৰ বনাব লাগে
ধনিয়া পাত, এইকেইটা পদিনা পাত, এইখিনি ফুড কালাৰ হয়। বিৰিয়ানীখিনি ধুনীয়া গোন্ধ আহিবৰ কাৰণে মই গোলাপ জল এচামুচ দি দিছোঁ। একেবাৰে শেষত একদম ওপৰত অলপমান ঘি এনেকৈ দি দিব, তেতিয়া চাউলখিনি লাগি নধৰিব। ভালকৈ বিৰিয়ানীখিনি সিজিবৰ কাৰণে এনেকৈ মাজতে হোল বনাই বনাই দিব কেইটামান, যাতে ধুনীয়াকৈ ভাপটো সোমাই আৰু ধুনীয়াকৈ গোটেইখিনি সিজে। এই আটাখিনি মই মাৰিয়ে ৰাখিছিলোঁ। এতিয়া মই এই আটাখিনি চচপেনটোৰ এনেকৈ ওপৰত, যাতে বিৰিয়ানীখিনিৰ হাৱাটো ওলাই যাব নোৱাৰে, তেনেকৈ দি দিম। আৰু দেখিছে মই কেনেকৈ এনেকৈ লগাই দিছোঁ। তাৰপিছত ঢাকনি মাৰি দিম। প্ৰথমতে মই এইখিনি 4 মিনিটমানৰ কাৰণে হাই ফ্লেমত দি ৰাখিম সিজিবৰ কাৰণে। তাৰপিছত মই এইখিনি 5-6 মিনিটমান দিম ল' ফ্লেমত। যদি বিৰিয়ানীখিনি ভালকৈ সিজিছে হৈ গৈছে, তেতিয়াহ'লে এই আটাৰ লেয়াৰটো খুব টাইট হৈ যাব আৰু তেতিয়াই গম পাব যে আটাৰ লেয়াৰটো শুকাই গ'ল আৰু এইখিনি অলৰেডি হৈ গ'ল। কি বনাইছে অ'? গোন্ধটোৱে দেখোন বেলেগ। আমি বিৰিয়ানী খাই আছোঁ, খুব টেষ্টি হৈছে। বিৰিয়ানী খাইছা? কেনেকুৱা লাগিছে এবাৰ সকলোকে জনাই দিয়া। আপোনালোকে দেখিলে আমি বিৰিয়ানী বনালোঁ, খালোঁ, খাই কিন্তু খুব ভাল লাগিল। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে, তেতিয়াহ'লে আপোনালোকেও এনেধৰণে বিৰিয়ানী বনাই খাব আৰু খাই কেনেকুৱা পালে মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল পালে, তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি আপোনালোক মোৰ চেনেলত নতুন, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ তেতিয়াহ'লে ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে ভালে থাকক, সুস্থ থাকক, সুখী থাকক, প্ৰতিটো দিন প্ৰতিটো পল খুব ফূৰ্তিৰে এনজয় কৰক, পাৰ কৰক। বাই বাই।